হাজবেণ্ডসকলে এটা কথা বুজি পাব লাগে যে আমি ঘৈণীয়েকবোৰে ঘৰ এখন চম্ভালি আছোঁ কাৰণে তোমালোকে বাহিৰত কাম কৰিব পাৰিছা। যদি আমি ঘৰ এখন চম্ভালি নাথাকিলোঁ হয় তোমালোকে বাহিৰৰ কামত চম্ভালি থাকিব নোৱাৰিলা হয়। ঘৰ এখন চম্ভালি ৰখাটো সহজ নহয়। এজনী ঘৈণীয়েকে ঘৰ এখনৰ কাম কাজৰ লগতে ভাত ৰন্ধা বাচন ধোৱা এইবিলাক কামৰ উপৰিও আলহী আত্মীয়সকলকো চম্ভালি ল'ব লগা হয়। আমি ঘৈণীয়েকবোৰে যদি ঘৰ এখন চম্ভালি নাথাকিলোঁ হয় তোমালোকে অফিচৰ কামত বা অফিচ এটা কেতিয়াও চম্ভালি ল'ব নোৱাৰিলা হয়। যিকোনো কামেই নহওক কিয় অফিচ বা মোৰ মানুহজনে গাড়ী চলায়, যদি মই ঘৰৰ কামৰ লগতে ল'ৰা দুটাৰ দায়িত্ব নল'লোঁ হয় তেওঁ কেতিয়াও বাহিৰৰ কামত ওলাই যাব নোৱাৰিলে হয়। বুজি পাওঁ তোমালোকৰো বাহিৰৰ কামত বহুত কষ্ট হয়, বহুত মাথা মাৰিব লগা হয়, কিন্তু তোমালোকৰ ছুটি আছে তোমালোকৰ কামত, কিন্তু আমাৰ কামৰ কোনো দিন ছুটি নাই। তোমালোকে কাম কৰিলে চেলাৰী পোৱা, কিন্তু আমাৰ কামৰ কোনো চেলাৰী নাই। আৰু যিসকল মহিলাই ঘৰৰ লগতে বাহিৰৰ কামো চম্ভালি আছে, মানে যিসকল মহিলাই চাকৰি কৰে লগতে ঘৰৰো সকলো কাম কৰি ল'ৰা ছোৱালীৰ দায়িত্বও পালন কৰি আহিছে তেওঁলোকক চেলুট জনাওঁ। কাৰণ ঘৰ এখনৰ লগতে চাকৰিৰ কামো কৰাটো ধেমালি কথা নহয়। বহুত কষ্ট হয় ঘৰৰ কামৰ লগতে চাকৰি কৰা মহিলাসকলৰো, কাৰণ ঘৰৰ কামৰ বহুত কষ্ট হয়। কষ্ট এইকাৰণে ঘৰত এটা কাম নহয় বহুতটা কাম থাকে, তাৰ মাজতে আলহী আহিলে আলহীৰ সোধ পোছ কৰিব লাগিব। সেইকাৰণে কৈছোঁ যে তোমালোকে এইটো বুজি পোৱা উচিত যে আমি ঘৰ এখন চম্ভালি আছোঁ কাৰণে তোমালোকে বাহিৰত চম্ভালিব পাৰিছা। ভিডিঅ'টো মই বেয়া উদ্দেশ্যলৈ বনোৱা নাই। কিছুমান হাজবেণ্ডক দেখিছোঁ মানে ঘৈণীয়েকক অলপো সন্মান নকৰে, ঘৰৰ কামৰ একো কাম বুলিয়ে নাভাবে, ঘৰৰ কামৰ কোনো দিন মূল্য নুবুজে। কিন্তু এইটো বুজি পাব লাগে তেওঁলোকে যে আমি ঘৰ এখন চম্ভালি আছোঁ বা ভাত পানী চাহৰ যোগাৰ ধৰি আছোঁ তেওঁলোকক, গতিকে তেওঁলোকে বাহিৰৰ কামত যাব পাৰিছে। কিন্তু চাহ ভাতৰ যদি যোগাৰ নধৰিলে হয় তেওঁলোকে কেনেকৈ বাহিৰৰ কামত গ'লহেঁতেন।